জিলা কোষাগাৰত সংঘটিত ঘটনাক লৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিবৰ সংবাদমেল বুকাজন বিধানসভা এলেকাৰ জপ্ৰলাংছত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ উষ্ম আদৰণি বিজেপি প্ৰাৰ্থী হৰেণ সিং বেগ CM তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলঙে বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰাৰ বাবে আহ্বান ভোটাৰ ৰাইজক পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিণ্ডেঙত প্ৰবল শিল বৰষুণ বৃহৎ শিলৰ টুকুৰাই চালনীৰ দৰে ফুটা কৰি পেলাইছে ঘৰৰ টিনপাতসমূহ হাহাকাৰ হৈছে ভুক্তভোগী পৰিয়ালৰ লোক নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কাৰ্বি আংলং ঠিকাদাৰ সকলৰ বাবে সুখবৰ বিলৰ বাবদ পৰিশোধ কৰিবলগীয়াত সৰ্বমুঠ টকা দিব পৰিষদে জিলা কোষাগাৰত সংঘটিত ঘটনাক লৈ হৈছৈ আৰু শেষত যোৱাকালি জিলা উপায়ুক্তৰ নিৰ্দেশত জিলা কোষাগাৰ সিল হোৱাৰ পিছতেই কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ এই সিদ্ধান্ত এই সংবাদমেলৰ জৰিয়তে মঙলবাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিব মহাদানন্দ হাজৰিকাই এই কথা সাংবাদিকসকলৰ আগত এইদৰে ব্যক্ত কৰে কাৰ্বি আংলং জিলাত কোনোদিনেই নঘটা এটা ঘটনা সংঘটিত হ'ল জিলা কোষাগাৰত কাৰ্বি পৰিষদৰ অধীনস্থ বিভিন্ন বিভাগৰ ঠিকাদাৰসকলৰ বিলৰ চেক 31 মাৰ্চৰ ভিতৰত সহি নকৰি আবদ্ধ কৰি ৰখাক লৈ ক্ষুভিত ঠিকাদাৰসকলৰ অভিযোগৰ ভিত্তিত স্বয়ং জিলা উপায়ুক্ত ডিফু থানাত এজাহাৰ দিবলগীয়া হয় আৰু অৱশেষত সিল কৰি দিয়ে জিলা কোষাগাৰ আনহাতে ঠিকাদাৰসকলৰ মাজত হাহাকাৰ লাগে তদন্ত প্ৰক্ৰিয়া চলি থকালৈকে কি হ'ব যদিও হাহাকাৰ ঠিকাদাৰসকলৰ বাবে আজি নিশ্চয় সুখবৰ কাৰ্বি পৰিষদে বিলৰ বাবদ পৰিশোধ কৰিবলগীয়া সমুদায় ধন পৰিশোধ কৰিব পৰিষদে যিটো ঘটনা হৈ গ'ল সেই ঘটনা সম্পৰ্কে আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ অৱগত কিন্তু এনে এটা ঘটনা কেতিয়াও হ'ব নালাগিছিল আমি তাৰ কাৰণে বৰ উদ্বিগ্ন হৈছোঁ আমি আশা কৰা নাছিলোঁ আমাৰ কাউন্সিলৰ ফালৰ পৰা আমি যথেষ্ট চেষ্টা কৰিছিলোঁ যাতে এই বছৰ আমাৰ 31 মাৰ্চ এণ্ডিং বুলি যিটো কোৱা হয় যাতে বৰ নিয়মৰ মাজেদি যায় আৰু ভালকৈ নিয়াৰিকৈ যাতে পাৰ হয় তাৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছোঁ কাউন্সিলত আমি আজি বহুত দিনৰ পৰা অভাৰ টাইম আমি কাম কৰিছোঁ গোটেই কৰ্মচাৰীবিলাকে ইয়াৰ উপৰিও আমি 31 তাৰিখে যোৱা দেওবাৰে আমি অফিচ কাৰ্যালয় খোলা দিছোঁ আৰু আমি অতিৰিক্ত সময় কাম যথেষ্ট কষ্ট কৰিছোঁ আপোনালোকে জানে আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচিত অধীনত গঠিত 1952 চনৰ পৰা এটা গঠিত আমাৰ স্বায়ত্তশাসিত পৰিষদ অতি পুৰণা পৰিষদ ভাৰতবৰ্ষৰ ভিতৰতে এটা পুৰণা পৰিষদ ইয়াৰ যি শাসন ব্যৱস্থা যথেষ্ট কটকটীয়া ইয়াৰ উপৰি ইয়াৰ যি ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেশ্যন যিটো বিত্তীয় শাসন ব্যৱস্থা যথেষ্ট নিয়মৰ মাজতে চলে আমি যথেষ্ট নিয়মৰ অধীনত এই বিত্তীয় শাসন ব্যৱস্থা চলাই আহিছোঁ আমি কেতিয়াও আশা নকৰোঁ যাতে এনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ সৃষ্টি হয় আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ জমা ধন যথেষ্ট আছিল আমাক প্ৰায় 288,77,595 ৰুপিজ আমাৰ জমা আছে তৎসত্ত্বেও আমাৰ চেকসমূহ কি কাৰণে পাছ কৰা নহ'ল এইখিনি কথা ট্ৰেজাৰী কৰ্মচাৰীবিলাকে জানিব আমি যথেষ্ট আগৰ পৰা আমি ইতিমধ্যে কৈছোঁ যে চেষ্টা কৰিছোঁ যাতে এই মাৰ্চ এণ্ডিং আমাৰ সুকলমে পাৰ হৈ যায় আমাক যদি আগতেই ক'লেহেঁতেন যে এইকেইটা কাৰণতে আমি অবজেকশ্যন দিছোঁ অবজেকশ্যন আমি কোনো পোৱা নাছিলোঁ 31 মাৰ্চ পৰ্যন্ত দিনলৈকে গধূলিলৈকে আমি কোনো ধৰণৰ অবজেকশ্যন পোৱা নাই আমি এতিয়া গম পাইছোঁ যে আমাৰ যথেষ্টখিনি চেক ট্ৰেজাৰীত পৰি আছে প্ৰায় 61 crores 6,249,000 এক সংবাদমেল যোগে মুখ্য সচিবে এই সুখবৰ জানিব দিছে সোনকালে ক্লিয়াৰ কৰা হ'ব আবদ্ধ চেকসমূহ আনপিনে ঠিকাদাৰ চৰকাৰী দৰমহা ভোগী কৰ্মচাৰী পেঞ্চনাৰসকলৰ পেঞ্চনৰ ফাইলসমূহ কাম কৰাৰ নামত অবৈধভাৱে উৎকোচ লোৱাৰ গুৰুত্বৰ অভিযোগত কোষাগাৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাসহ কোষাগাৰৰ 7 গৰাকী কৰ্মচাৰী হেমাঞ্জলি সন্দিকৈ উজ্জ্বল কুমাৰ তাঁতী মংগল ৰামদেও অভিষেক দাস ললিমা ৰংচিহনপি উৎপল গোস্বামী বিপুল বসুমতাৰীৰ বিপক্ষে চলি আছে তদন্ত
কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অসম চৰকাৰৰ সৈতে এই সম্পৰ্কে আলাপ আলোচনা চলি আছে অচিৰে অভিযুক্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে বোকাজান বিধানসভা এলেকাৰ জপৰালাংছত 2 এপ্ৰিলত অনুষ্ঠিত বিজেপিৰ বিৰাট নিৰ্বাচনী প্ৰচাৰ সভা দুৱাৰবাগৰি ডেথৰ নিলিপ সৰুপথাৰ দেওপানী পৰিষদ সমষ্টিৰ বাবে অনুষ্ঠিত কৰা এই বিশাল নিৰ্বাচনী প্ৰচাৰত বিজেপি প্ৰাৰ্থী হৰেন সিং বেগ জনোৱা হয় উষ্ম আদৰণি কেবা সহস্ৰাধিক সমৰ্থক ৰাইজৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মন্ত্ৰী সুম ৰংহাং সহিত টিম কাৰ্বি আংলঙে নিৰ্বাচনী প্ৰচাৰ চলায় আৰু ভোটাৰ ৰাইজক বিজেপি প্ৰাৰ্থী হৰেন সিং বেগ বিপুল ভোট দান কৰি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায় সমৰ্থক ৰাইজক সমাগত লোকসভা নিৰ্বাচনৰ দিন যিমানে কাষ চাপি আহিছে সিমানে পাহাৰীয়া জিলা দুখনত বিভিন্ন দল সংগঠনৰ তুলনাত সাহসীয় দল বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ কৰিছে তুংগত সমষ্টিবাসীৰ বিপুল আদৰণি গ্ৰহণ কৰি প্ৰাৰ্থী হৰেন সিং বেগ ৰাইজক সম্বোধি কয় যে বিজেপিয়ে হিন্দু খ্ৰীষ্টিয়ান বুলি কোনোদিনে কোনো বিভেদ ৰখা নাই সকলোৰে বাবে সমদৃষ্টি দিয়াৰ লগতে সমবিকাশ হোৱাটো বিচাৰে দলে সেয়েহে সমূহ ৰাইজৰ উন্নয়নৰ বাবে বিজেপিক পদুমৰ ছবিত নিজৰ নিজৰ মূল্যৱান ভোট প্ৰদান কৰি জয়যুক্ত কৰি তুলিব লাগে আনহাতে এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী সুম ৰংহাং বিজেপি সভাপতি তথা কাৰ্যবাহী সদস্য ৰতন তেৰণ বিধায়ক ডাক্তৰ নুমল মুমি জ্যেষ্ঠ ৰাজনৈতিকবিদ বিদ্যা সিং ইংলেং প্ৰমুখ্যে টিম কাৰ্বি আংলং উপস্থিত থাকি পাহাৰীয়া জিলা দুখনৰ বাবে সংৰক্ষিত একমাত্ৰ ডিফু লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হৰেন সিং বেগ নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি বিজয় কৰাৰ বাবে আহ্বান জনায় সমৰ্থক তথা ভোটাৰ ৰাইজক মংগল ইংঘে ৰিপৰ্ট কাট নিউজ কোনেও নাজানে প্ৰকৃতিয়ে কেতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰে প্ৰকৃতিৰ এই মহান শক্তিৰ ওচৰত সেয়েহে যুগে যুগে মানুহৰ কৌতূহলৰ সীমা নাই কৌতূহলৰ অনুসন্ধানতেই হয়তো বিজ্ঞানৰ সৃষ্টি হয় পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিণ্ডেং এলেকাত মঙলবাৰে দিন দুপৰতে হঠাৎ হ'ল প্ৰবল শিল বৰষুণ জিৰিকিণ্ডেঙৰ আকাশ কিছু সময় কজলা কৰি থকাৰ পিছতেই হ'ল বিৰাট এজাক বৰষুণ সমান্তৰালভাৱে বৰষুণৰ টোপালৰ লগতে সৰিয়া শিলৰ টুকুৰা এইদৰে আকাশৰ পৰা মুকুতাৰ দৰে বৰষুণৰ লগতে সৰি পৰা অসংখ্য সৰু সৰু শিলৰ টুকুৰাৰ লগতে কিছুমান প্ৰকাণ্ড শিলৰ টুকুৰাবোৰো সৰি আহিছিল প্ৰকাণ্ড শিলৰ টুকুৰাবোৰে অসংখ্য ফুটা কৰি চালনীৰ দৰে কৰি পেলাইছে অনেকৰ বাসগৃহ তথা দোকান পোহাৰৰ টিনপাত নিমিষতে শিল বৰষুণ জাকৰ পিছত হাহাকাৰ হৈছে ভুক্তভোগী পৰিয়ালৰ লোক এই ঘটনাৰ পিছত ভুক্তভোগী দুখীয়া ৰাইজে কাৰ্বি পৰিষদীয় চৰকাৰৰ পৰা অকণমান সাহায্য তথা সহানুভূতিৰ আশা কৰিছে সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যস্ত চৰকাৰখনে জিৰিকিণ্ডেঙৰ ভুক্তভোগী ৰাইজৰ এই আশা পূৰণ কৰিবনে নাই সেয়া সময়তেহে হ'ব লক্ষণীয় অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ 2019 18 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলা নিৰ্বাচনী বিভাগ নিৰ্বাচন সুকলমে চলাই নিবৰ বাবে প্ৰত্যেকটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৰাৰ দৰে প্ৰিসাইডিং বিষয়া আৰু পলিং বিষয়াসকলক দি আছে প্ৰশিক্ষণ এই প্ৰশিক্ষণৰে অংশ আজি দ্বিতীয় দিনৰ প্ৰশিক্ষণ চলে ডিফুৰ ধৰ্মনলাস্থিত বালিকা মহাবিদ্যালয়ত দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ নিমিত্তে জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত প্ৰিসাইডিং বিষয়া আৰু পলিং বিষয়াসকলৰ বাবে অব্যাহত ৰাখিছে প্ৰশিক্ষণৰ কাৰ্যসূচী 2 এপ্ৰিলত প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ডিফু বিধায়নী আৰু হাওৰাঘাট বিধায়নী এলেকাৰ বাবে
জিলাখনৰ বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলে উপস্থিত থাকি নিৰ্বাচন বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মই কেইবা বছৰত ভোটদান কৰি আহিছোঁ। মই সদায় আচৰিত হওঁ। যদি মোৰ ভোট মূল্যাংকন হয়, যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে, মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোটদানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পচন্দৰ প্ৰাৰ্থী। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ। পোন প্ৰথমবাৰ ভোটদাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ। ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব। আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব? পদক্ষেপ নং 1, ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক। আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব। বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক। পদক্ষেপ নং 2, আপোনাৰ ভোটদান সাব্যস্ত কৰক। বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক। পদক্ষেপ নং 3, ৰঙা লাইট চাওক। প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব। পদক্ষেপ নং 4, ছপা কাগজৰ টুকুৰা চাওক। ভিভিপেটৰ স্বচ্ছ আইনা চাওক। আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং, নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক। কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব। টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব। ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ। দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব। ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস, স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ। ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ। ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব। ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। Ini siksa kelapa nila so cupen cerap leka cerap. Pipot lo nangina cusir ham tamle ini su. Ini siksa kelapa nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan mau mati. Tangkalam lo ti oi cepakeng cita. Madhari, no nalok tar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Jifo ATR lo Iron Bridge adum rong supia long ke cengsi sopin so la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda padar pin pin humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ লাংহিন নগৰ সমিতিয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ মানৱ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সুস্থ বাতাবৰণ গঢ় দিয়াৰ লক্ষ্য আগত ৰাখি নগৰ সমিতিৰ উদ্যোগত চলিছে পলিথিন বৰ্জন অভিযান বজাৰ হামৰত সামগ্ৰী ক্ৰেতা তথা বিক্ৰেতা সকলোকে পলিথিন ব্যৱহাৰ নকৰাৰ বাবে কৰা নিৰ্দেশ দিছে নিৰ্দেশ পালন নকৰিলে ব্যৱসায়ীসকলে জৰিমনা সহ শাস্তি ভোগ কৰিব এই পদক্ষেপ গ্ৰহণৰ পৰিপ্ৰেক্ষিতত এহাতে বহুত ভাল হৈছে পলিথিন মুক্ত লাংহিনত অচিৰে সুস্থ বাতাবৰণ গঢ় লৈ উঠিব বুলি আশা কৰা হৈছে যদিও পূৰ্বৰে পৰা পলিথিন বেগত সামগ্ৰী কঢ়িয়াই নিয়াৰ অভ্যস্ত একাংশ ৰাইজে নগৰ সমিতিৰ এনে পদক্ষেপ গ্ৰহণৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ হোৱা পৰিলক্ষিত হৈছে উল্লেখ্য লাংহিন নগৰ সমিতিয়ে কেৱল পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰতেই বাধা আৰোপ কৰিছে তেনে নহয় ডিসপোজেল কাপ প্লেট আৰু প্লাষ্টিকৰ সামগ্ৰীও ব্যৱহাৰ নকৰাৰ নিৰ্দেশ জাৰি কৰিছে সমূহ লাংহিনবাসী ৰাইজক লাংহিন নগৰ সমিতিৰ এনে দৃষ্টান্তমূলক কাৰ্য কাৰ্বি আংলং জিলাৰ আন নগৰ সমিতিয়েও অনুসৰণ কৰি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিলে অদূৰ ভৱিষ্যতে প্ৰদূষণমুক্ত কাৰ্বি আংলং এখন গঢ়ি দিয়াত নিশ্চয় উল্লেখযোগ্য অৰিহণা যোগাব লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ হুজাই জিলাৰ লংকাৰ 6 নং ৱাৰ্ডত দিন দুপৰতে চুৰি কাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ শিক্ষকৰ ঘৰত চুৰে চলাই লুটপাট খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় লংকা আৰক্ষী ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে লংকা আৰক্ষী থানাৰ অন্তৰ্গত 6 নং ৱাৰ্ডৰ নিবাসী শিক্ষক পৰমানন্দ নাথৰ ঘৰত দিন দুপৰতে সংঘটিত হয় চুৰি কাণ্ডৰ ঘটনা শিক্ষকজন বিদ্যালয়লৈ ওলাই অহাৰ পিছতে চুৰে ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰে আৰু ড্ৰয়াৰৰ পৰা নগদ 3000 টকা আৰু মূল্যৱান নথিপত্ৰ লৈ উধাও হয় পিছত শিক্ষকজন বিদ্যালয়ৰ পৰা আহি সামগ্ৰিক ঘটনাত প্ৰত্যক্ষ কৰি লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে আজি ৰাতিপুৱা 10:30 বজাত মই স্কুল ওলাই গলো কাপোৰ কিছুমান বাহিৰত মেলি দিয়া আছে এই কাপোৰবিলাক মানে শুকাবৰ বৰষুণ হোৱাৰ লগে লগে মই স্কুলৰ পৰা ঘূৰি আহিলোঁ সেই 1 ঘণ্টাৰ ভিতৰতে মোৰ ঘৰৰ পিছফালৰ দৰ্জাখন ভাঙি প্ৰায় 37,000 নগদ টকা চুৰে লুটি লৈ গ'ল ডয়াৰখন ভাঙিলে আৰু মোৰ যিমান দূৰ সম্ভৱ চুৰজনে মোক খুব ভালকৈ জানে মোৰ আগফাল পাছফালে কি থাকিব পাৰে পইচা ক'ত থাকিব পাৰে তেনেধৰণে চুৰ হৈ গ'ল আপুনি প্ৰশাসনক এজাহাৰ দিছে থানাত মই এজাহাৰ দিছোঁ পুলিচ আহিছিল নে পুলিচ আহিছিল পুলিচ আহি গৈছিলে পুলিচ আহি সৰজমিন তদন্ত কৰি গৈছে স্যাৰ বিগত দিনত দেখা গৈ আছে লংকাত একেখাৰে এটাৰ পিছত এটা চুৰি হৈ আছে প্ৰশাসনৰ ভূমিকা লৈ আপুনি কি ক'ব স্যাৰ প্ৰশাসনৰ ভূমিকা খুবেই দুৰ্বল কাৰণ মোৰ কাষতে লংকা আৰক্ষীৰ লোক শিক্ষকজনৰ ঘৰত উপস্থিত হৈ ঘটনাৰ সবিশেষ প্ৰত্যক্ষ কৰে ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ